হেল্ল' গাইজ ৱেলকাম বেক। আজি আমি লাংবুকত যাব লৈছোঁ। কাৰ্বি আংলং ডিফুৰ পৰা অকণমান দূৰত হয় বা পাহাৰৰ এখন মাজত আছে। তাত ঝৰ্ণাবিলাক দেখিবলৈ বহুত ধুনীয়া ধুনীয়া জেগাত এনেই মানুহবিলাক টুৰিষ্টবিলাক আহি থাকে দূৰৰ পৰাই। আজি ইমান বহুত দিন হ'ল কাৰ্বি আংলঙত থকা, কিন্তু তথাপিও যাব পৰা নাই। আজি তেন্তে যাবলৈ মানে দাদাক লগ ধৰিছোঁ। এজন দাদা আছে এলবাৰ্ট দা, সকলোৱে চিনি পায়, তেওঁ মাজে মাজে ভিডিঅ'ত আহি থাকে। এনেই কাৰ্বি আংলংটো বহুত ৰিচ, নেচাৰেলি বহুত ৰিচ, বহুত ধুনীয়া ধুনীয়া জেগা আছে। আমি বহুত ধুনীয়া ধুনীয়া জেগা গৈছোঁ এতিয়ালৈকে, কিন্তু এইটো লাংবুকত আৰু বেছি ধুনীয়া বুলি কৈছে দাদাই। তেন্তে দাদা সেইফালে ৰেডি হৈ আছে, এতিয়া গা ধুই আহিছে তেওঁ। ব'লক তেন্তে আপোনালোকক আজি লাংবুকো দেখাই আহোঁ। তলত আহি পালোঁ। আমাৰ ৰাজা এইফালে বাইকটো আজি লৈ নাযাওঁ, দাদা আহিছে হেলপাত দা এইফালে গাড়ী লৈ কিনে, দাদাৰ লগতে যাওঁ। হেলপাত দা কি খবৰ? ভাল ব'লক। এতিয়া তেল ভৰাব সোমাইছোঁ এইফালে। 109 টকা লিটাৰ কোম্পানী তেলটো দাম, যিটো দামটো বাঢ়িছে নহয় মানুহটো। আৰু তেলবাটা কি কয়, তেলটো যিটো দাম বাঢ়িছে কেইদিনমান এইটো বেছি মেলি ঘূৰা ল'ব লাগিব আৰু। এতিয়া মাঞ্জাহি পাইছোঁহি। খোৱাটো টোটেলি মোৰে বেছি মই এবাৰ ঘূৰি যাম। ইমান ধুনীয়া নহয়। কিন্তু দেখিছে ঘনকৈ জংঘল নহয়, এইটো ৰবৰ খেতি কৰিছে। বহুত দীঘল, বহুত ডাঙৰ খেতি হয় ন তাৰ ৰবৰ। হয়, ৰবৰৰ 2-3টা পাহাৰ একেলগত খেতি হয়। একেলগে 1 বিঘা 2 বিঘা মানে এনেকৈ ক'ব নোৱাৰি, মানে এটা পাহাৰ দুটা পাহাৰ বুলি ক'ব লাগিব, হিচাপে নাই মানে। বহুত দীঘল থাকে এইবিলাক। আপোনালোকৰ আছে নাই ৰবৰ খেতি? ৰবৰ খেতি আমাৰ নাই। আপোনালোকে ৰবৰ খেতি এতিয়ালৈকে কৰা নাই মানে? নাই, বৰ্তমান নাই কৰা। আগতে আছিল নাই? আগতেও নাই, আগতে আছিল ন? ৰবৰ খেতি ট্ৰাই কৰা নাই। এতিয়া এইটো যোনটো আপোনাৰ তাত আছে যে মাটিটো, তাত কি ৰুব এতিয়া? তাত তামোল লগাম বুলি ভাবিছোঁ। ইফালেও ৰবৰ বাগান, ইফালেও আছে। এবাৰ ফাৰ্ম হাউচখন পাইছোঁ ইয়াত। ৱাও, ধুনীয়া ঠাই আৰু ন এইখনেই আৰু আপোনালোকৰ এবাৰ ঘৰ বুলি ক'ব পাৰি, তেওঁ ফাৰ্ম হাউচ হয় এইটো। কেনেকুৱা লাগিছে আপোনাক এতিয়া আহি কিনে? ফিলিং এলাইভ, জীৱন্ত যেন অনুভৱ হৈছে। আচলতে এনেকুৱাতে আমি থাকিব লাগে, পাহাৰ, নদী, জংঘল, গছ বন এইবিলাকৰ মাজত। টাউনত এই ডাঙৰ ঘৰ এটাৰ কোনোবা এটা ৰুমত চুকত সোমাই থাকোঁ চৰাই নিচিনা, সেইটো নহয় ন। আমি মুক্তভাৱে বিচৰণ কৰিলে এনেকৈ মুক্তভাৱে থাকিব লাগে, মুক্ত জেগাত, মানে মুকলি জেগাত, তেতিয়া ভাল লাগে। পলিউশ্যন নাই, একো হেৰি নাই। এইটো জুম খেতি হয়, ইয়াত জুম খেতি কৰিছে। দেখোঁতে সৰু এইটো কলা কিবা লাঠি জ্বলা নিচিনা লাগিছে, কিন্তু এইটো বহুত ডাঙৰ গছ হয়। কাৰ্বি আংলং জুম খেতিৰ কাৰণে বিখ্যাত। মানে জংঘল কাটি কিনে গোটেই গছ আছে, এইটো ডাঙৰ গছ নাই, এইবিলাক এই প্ৰকাণ্ড গছ কাটি কিনে চাফা কৰি কিনে তাতে খেতি কৰিব। খেতিটো বহুত ভাল হয়, মানে খেতি কৰিলে হৈ গ'ল, সেই বছৰ হৈ গ'ল। এতিয়া নেক্সট বছৰৰ কাৰণে আকৌ তাত নকৰে, সেই মানে মাটিটো সাৰুৱা নাথাকে যে, আকৌ মানে ইমানেই সাৰুৱা থাকে মাটিটো তাত, তাৰপিছত আকৌ নেক্সট জেগাত বেলেগ এটা জেগাত আকৌ জংঘল কাটি আকৌ কৰে। সেইটো জুম খেতি আকৌ তাত কৰিব, আকৌ অলপ ঘাঁহ হ'লে বেলেগ এখন পৃথিৱী আৰু এইটো ন। ইমান ডাঙৰ প্ৰকাণ্ড গছবিলাক ৰুইছে ইয়াত। 50 বিঘা ইহঁতি যাৰ পৰা কিনিছে, তাহাঁতৰ বোলে 700 বিঘা আছে। 700 বিঘা আৰু যাৰ পৰা ইহঁতি কিনিছে
সেই মানুহটোৰো মাটি নাই, সিও কাৰোবাৰ পৰা কিনিছে মানে তাৰ ই 700 বিঘাটো মানে কাৰোবাৰ এটাৰ পৰা অলপমান কিনিছে সি 700 যোনে কিনিছে তাৰ ভাব কিমান হ'ব। এলবাৰ্টা তলেদি গৈছে, ইমান ডাঙৰ গছ পৰিছে ইয়াত, বেলেগ এখন ধুনীয়া ভাল লাগিব এইফালে লোকেশ্যন। এতিয়া ফাৰ্ম হাউচৰ পৰা ওলালোঁ, এতিয়া লাংবুকু যোনটো ৱাটাৰফল আছে তাত যাম। ইয়াত ধুনীয়া ধুনীয়া কাপলছবিলাক আহিছে ঘূৰিবলৈ। গেটটো গেট আছে, গেটৰ পৰা পাৰ হ'ব লাগিব। এইটো এণ্ট্ৰি পাছটো লৈছোঁ। এতিয়া আহি পালোঁ লাংবুকলৈ। খোৱা বস্তু কেইখনমান আনিছোঁ, এইটো ম'ম' আনিছোঁ ইয়াত, ক'ল্ড ড্ৰিংকছ কেইখন আনিছোঁ, এইফালে ক'কা-ক'লা আছে, এইফালে পেপচি আছে, এইফালে চিয়াল ৰুটি আছে, খাবলৈ বহুত টেষ্টি। আমাৰ এনেই গোৰ্খাসকলে বেছি ভাল পায়, আমিতো এনেই বহুত ভাল পাওঁ। আজি হেলবাৰ্টাক চিয়াল ৰুটি টেষ্ট কৰাম। আপুনি কৰিছে নাই আগতে চিয়াল ৰুটি টেষ্ট কৰিছে? চিয়াল ৰুটি নাই কৰা, নাই কৰা, আজি টেষ্ট কৰাম। আজি টেষ্ট কৰা। ইমান বেছি বহুত মানুহ থাকে ইয়াত। একচুৱেলি টুৰিষ্ট প্লেচ, ইয়াত উইকেণ্ডত ফুৰিবলৈ আহে, আজি এনেই দেওবাৰ পিকনিক স্পট, ইয়াত বহুত ভিৰ, সদায় ইমান মানুহ থাকে ইয়াত। আজি অকণমান কমেই হৈছে বুলি কৈছে হেলবাৰ্টাই। ইয়াত সৰু এখনকৈ নদী আছে আৰু ইয়াত দলং মানে পিকনিক স্পটটো। এইফালে মানুহ চব পিকনিক কৰি আছে, পিকনিক খাই আছে। এইফালে মদে মাংসই সকলোৱে নিজৰ উইকেণ্ডটো চেলিব্ৰেট কৰি আছে। এইফালে গান, ডিজে গান, জাগাটো বহুত ধুনীয়া। জাগাটো দেখিছেনে কিমান ধুনীয়া। ইয়াত আৰু এখন দলং আছে, এইফালে চবফালে মানুহ, এইফালে আৰু এখন দলং আছে। কাৰ্ডম এখানে পিকনিক স্পট। কি যে ধুনীয়া জেগা আৰু ন, চাবলৈ পৰি যাব। হেল্ল' ডাক, কেনেকৈ গ'ল আপুনি? পৰি নাযাওঁতো জাপ মাৰিলোঁ নেকি? এইফালে বিৰাট পাৰ্টি হৈ আছে। বিৰাট পাৰ্টি, এইফালে আৰু পাৰ্টি হৈ আছে। গোটেই জেগা বহুত ধুনীয়া জেগা, দেখিবলৈ বহুত ধুনীয়া। আমি ইয়াতে বহিম, ইয়াতে বহি কিনে খাম। এইফালে গান বাজি আছে, যিহেতু আমিও ইয়াতে বহি কিনে চেলিব্ৰেট কৰিম। এতিয়া আমি ইয়াত বহি কিনে খাওঁ। এইফালে মানে চেলিব্ৰেট হৈ আছে, আমি এইটো বেছি ভাল পাই আছোঁ। এলবাৰ্টাই এতিয়া ৰেডি কৰি আছে খাবলৈ পেপচি আৰু এইটো চিয়াল ৰুটি খাবলৈ বহুত ধুনীয়া। এফালে মই অলপ ফূৰ্তি কৰোঁ বুলি আহিলোঁ। নাচ গান চলি আছে।
ভালকৈ ফূৰ্তি কৰিলোঁ এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ এই মেইন জেগাটো যোনটো ঝৰ্ণাটো আছে সেইটো দেখুৱাটো নহ'ল সেইটো অকণমান ভিতৰত পৰে ছানছেটটো ভাল লাগে ন ছাৰ ভাল লাগিছে ন সেইটো এইবিলাকত এইফালে আহিলেই হয় আৰু তেৰণদাক লগ পাইছোঁ এতিয়া ৰাস্তাতে এই তেৰণদাক লগ পাইছোঁ দাদা হাই আপোনাক বেয়া মিছ কৰিব দেই বাই 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 দা বহুত বহুত ধন্যবাদ আপোনাক আজি ভাল ভাল জেগাকেইটা আপোনাৰ ফাৰ্মত দেখালে আপোনাৰ যোনটো মাটি দেখালে আৰু জুম খেতি ক'ত কেনেকৈ কৰে আমিতো দেখা নাই আগতে আমাৰ এইফালে জুম খেতি নহয় ন দেখা নাই ভাল লাগিছে চাই কিনে আৰু আপুনি যোনটো আমাক ইমান হেল্প কৰিছে ইমান কাৰ্বি আংলঙতো ভালকৈ দেখাইছে ডিফুক ভালকৈ দেখাইছে ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ আকৌ লগ পাম কেতিয়াবা আকৌ ঠিক আছে থেংক ইউ ছ' মাছ মষ্ট ৱেলকাম আকৌ লগ পাম